मोनसे दुखुनांथाव खौरां गरेसर सानजाबोरालि सोलोंसालियाव थाखो जिआव फरायनाय फरायसा रनिब नार्जारिया केन्सार बेरामजों नाख्रेबजानानै दं। बेथन गैयालासिनो 15 बोसोर उपेन्द्रनाथ ब्रह्म सिमलिबारि गेजेर फोरोंगिरि खामानि मावनानै नायल' जायल' फिसाज्ला रनिब नार्जारिनि बेरामखौ नायनो थाखाय रांनि आंखाल। गरेसर सानजाबोरालि सोलोंसालियाव थाखो जिआव फरायनाय फरायसुला रनिब नार्जारिया 2 दाननिफ्राय केन्सार बेरामजों नाख्रेबजानानै दं। थांनाय गोलाव सम उपेन्द्रनाथ ब्रह्म सिमलिबारि गेजेर फरायसालिया सोरखारजों गनायथि मोनदोंमोन, नाथाय दुखुनांथाव बाथ्रादि हिन्दी आयदाखौ सोरखारा गनायथि होयैलाय बिथां प्रबीण कुमार नार्जारिनि साख्रिया सोरखारि जायाखिसै। कामरुप जिल्लानि सिङाव थानाय बरदांरिकुसि गामिनि प्रबीण कुमार नार्जारिनि नायल' जायल' फिसाज्ला रनिब नार्जारिया थांनाय 2 दाननिफ्राय केन्सार बेरामजों नाख्रेबजानानै दं। दायो फरायसुला रनिब नार्जारिनि बेरामखौ फाहामथाय होनायाव गोबां रांनि आंखाल जानानै फैदों। बेखायनो दुखुथिया नखरा खर' गंलायै जा एसे हायो रायजो राजानिफ्राय मदद नागिरदों। मदद खालामनो थाखाय गाहायाव होनाय जानबुं नम्बर आरो एकाउन्ट नम्बरनि गेजेरजों मदद खालामनो हागोन। एकाउन्ट होल्डार नेम धर्मराज बर', एकाउन्ट नं 263401000294 IFSC UCB A000264 जानबुं नं 8011421465 एबा 7086758377। प्रवीण कुमार नार्जारीर लरा रनिब नार्जारी दुरारोग्य रोगत भुगि আছে আৰু ভুগি গাঁৱৰ মানুহবিলাকে তেওঁক মানে পইচা তুলি পেলাই চেন্নাইলৈকে পঠাই দিলে এপ'ল' চেণ্টাৰ মানে কেঞ্চাৰ চেণ্টাৰত। এতিয়া তাত তেওঁ চিকিৎসাধীন হৈ আছে। তেওঁৰ অৱস্থা যথেষ্ট বেয়া, বহুত পইচাৰ খৰচ হয়, তাতে ডেইলি মানে বিলবিলাক আহে। তেওঁ যথেষ্ট অসুবিধাত পৰিছে। ৰাইজেও আৰু দিব পৰা অৱস্থাত, গাঁৱৰ মানুহে দিব পৰা অৱস্থাত নাই। এইটো এটা হৈছে তেওঁ 15 বছৰ ধৰি এখন এম ই স্কুলত কাম কৰিছিল, কিন্তু হিন্দী শিক্ষকবিলাকক এইবাৰ নল'লে, এইবাৰ কেতিয়াও পোষ্টটো নহ'ল। এইটো এটা তেওঁ স্কুলখনৰ নাম UN ব্ৰহ্ম চিমিলিবাৰী এম ই স্কুল, সেইটোত কাম কৰিছিল। এতিয়া পৰিয়ালটো চলা মানে আজিকালিতো চৰকাৰে সেই 2 ফ্ৰী চাউল দিয়ে, সেইটো দি চলে। আৰু তেওঁ কাম কাজ কৰিছিল, এতিয়াতো মানে বেমাৰৰ ভোগাৰ পৰা তেওঁ কাম কৰিব পৰা নাই। এইটো হৈছে তেনেকৈ চলি আছিল আৰু হাজিৰা কামলা কৰি পেলাই। স্কুলখনটো নহ'লে তেওঁৰ এতিয়া মহা সমস্যাত পৰিছে। তেওঁক যদি অন্যান্য মানে ৰাইজে সহায় নকৰে তেতিয়াহ'লে তেওঁ মানে গোটেই সমুলন শেষ হৈ যাব। আৰু সুদূৰ চেন্নাইৰ পৰা তেওঁক এতিয়া আমাৰ অসমলৈকে ঘূৰাই অনাটোও মানে এটা সমস্যাত হৈ পৰিছে, কাৰণ তাত গোটেই পে'মেণ্টবিলাক দিব লাগিব। পে'মেণ্টবিলাক দিব নহ'লে তেওঁলোক আহিব নোৱাৰে। এইটো এটা সমস্যা হৈছে। গতিকে মই আটাইকে এটা অনুৰোধ জনাম, বেছি নহ'লেও তেওঁক তাৰে পৰা পে'মেণ্টখিনি কৰাই আনাৰ কাৰণে ৰাইজে নিজৰ ভাই বুলি ভাবিও মানে সহায় সহযোগ কৰিলে মানে ভাল পাম আৰু এইটো আহ্বান জনাইছোঁ ৰাইজক। আৰু স্বাস্থ্যমন্ত্ৰীও এই ক্ষেত্ৰত নজৰ দিব লাগে, মই এইটো আহ্বান জনাইছোঁ। উপায়টো আৰু বেলেগ নাই, গতিকে চৰকাৰেহে ইয়াতে বেছি দায়িত্বটো ল'ব লাগে, মই এইটো এটা আহ্বান জনাইছোঁ। ল'ৰাজন কিমান ক্লাছত পঢ়ি আছে? ল'ৰাজন এইবাৰ ক্লাছ 10 পাইছিল, জাষ্ট ক্লাছ 10 পাইছিল। মানে ক্লাছ নহওঁতে তেওঁৰ এই চিকিৎসাটো হ'ল যে মানে ফেব্ৰুৱাৰীৰ পৰাই তেওঁৰ এই চিকিৎসাবিলাক চলি আছে। গড়েশ্বৰ চানজাবলাৰী পঢ়ে।
আৰু তেওঁলোকেও অলপ সহায় কৰিছে, নকৰা নহয়। ল'ৰাটোৰ স্বাস্থ্য বৰ্তমান কেনেকুৱা তাৰ? এতিয়া দুৰ্বলে কিছু মানে আহি আছে আৰু এইটো আহি আছে, অলপ শক্তি পালে আমি মানে আৰু পইচাখিনি যদি পাওঁ তেনেকৈ তেওঁক সেই পে'মেণ্টখিনি কৰি পেলাই আনিম বুলি ভাবিছোঁ। চিকিৎসকে কি কৈছে, কিমান দিন লাগিব? চিকিৎসকেতো মোটামুটি 2 মাহৰ কথা কৈছিল তেওঁলোকে কমপ্লিট কিউৰ হোৱাৰ কাৰণে। এইটো ব্লাডৰটো ব্লাড এইটোৰ কাৰণতে তেওঁলোকে কৈছিল 2 মাহত এইটো ক্লিয়াৰ হ'ব, একো ভয় কৰিব লগা বিষয় নহয়, ডেকা ল'ৰা সেইটো কথা কৈছিল। সেইটো কিন্তু এতিয়ালৈকে কিউৰ হোৱা নাই। কিউৰ হোৱা নাই এইটো সেইটোৱে আৰু মই ভাবোঁ এতিয়া পুনৰবাৰ ৰাইজক আহ্বান জনাম, তেওঁক আৰু চৰকাৰকো আহ্বান জনাম, সহায় সহযোগ কৰি তাৰে পৰা অনাৰ যিটো ব্যৱস্থা যাতে কৰিব পাৰোঁ আমি সেইটো। ঘৰত তেওঁলোকে মাত্ৰ মাক পিতাক আৰু সেই ল'ৰাটোৱে একমাত্ৰ ল'ৰা সন্তান, আৰু তিনিওটাতো এতিয়া সেই মেডিকেলতে আছেগৈ, ল'ৰাটোক লৈ গৈছে এতিয়া এইটোৱে অৱস্থা। প্ৰবীণ বৰা মোতকৈ বহুত সৰু, মই এই অঞ্চলৰে এজন সামাজিকভাৱে ঘূৰি ফুৰোঁ, গতিকে মই এই পৰিয়ালটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তেওঁ অতি দুখীয়া, অতি দৰিদ্ৰ। তেওঁৰ এই ল'ৰা খুব চোকাত পঢ়াত খুব চোকা আছিলে, গড়চৰ এখন প্ৰাইভেট মিডিয়ামত পঢ়িছিলে। এতিয়া দুৰাৰোগ্য ব্যাধিয়ে তেখেতক যেনেকৈ আক্ৰমণ কৰিলে তেওঁৰ ল'ৰাটোক, এই আক্ৰমণৰ ফলত আমি গোটেই অঞ্চলবাসী মৰ্মাহত হৈছোঁ। তেওঁৰ যিটো স্বাস্থ্য পাতিৰ যেতিয়া অৱনতি ঘটিল, গুৱাহাটী মেডিকেলত মানে চিকিৎসালয়লৈ তাত ধৰা পৰিলে তেওঁৰ দুৰাৰোগ্য ব্যাধিটো। তাৰপিছততো তেওঁৰ উপায় নাই, দুখীয়া পৰিয়াল এটা। তেওঁ অঞ্চলৰ মানুহে গম পাই আহি সকলোৱে যোনে যি ধৰণে পাৰিছে সহায় কৰিছে। তেওঁৰ ডাঙৰ ভাই ভূপেন বড়োই যথেষ্ট পৰিমাণে টকা দি তেওঁৰ যিখিনি যথাযথ মানে পাৰে, যিমানখিনি পাৰে সেইখিনি সহায় কৰিছে। আমিও অঞ্চলবাসী ৰাইজক বহুতো আকাতৰ আবেদন জনাইছোঁ যে ল'ৰাজন ভাল হৈ আহক। চেন্নাইক লৈ গ'ল, কিন্তু আমাৰ নিচিনা এই দুখীয়া অতি পৰিয়ালৰ এই ল'ৰাটোক চেন্নাইৰ নিচিনা এখন এপ'ল' হস্পিটেলত চিকিৎসা কৰাটো দুৰাসাধ্য। গতিকে সেইকাৰণে আমি সমূহ অসমবাসী ৰাইজক আহ্বান জনাওঁ, এই ল'ৰা দুজন বাচি আহে, তেওঁ জীৱিত থাকে, তেওঁ ভৱিষ্যত আছে। গতিকে সমূহ অসমবাসী ৰাইজক এই ল'ৰাজনক এই দুৰাৰোগ্য ব্যাধিৰ চিকিৎসাৰ বাবে বহুত টকাৰ প্ৰয়োজন। ইতিমধ্যে তেওঁৰ পইচা পাতি শেষ হৈ গৈছে। কান্দি কান্দি আমাৰ এই ফোন যোগে আমাক জনাইছে। আমিও ইয়াতে মৰ্মাহত হৈছোঁ, কেনেকৈ আমি পইচা দিব পাৰোঁ। যে দিব পৰা যিখিনি পাৰিছোঁ দি আছোঁ, আৰু যিখিনি পাৰিম ভৱিষ্যতে সেইখিনি সহায় কৰি যাম। যা নহওক, সকলো ৰাইজকে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি আহ্বান জনাইছোঁ, এই ল'ৰাজনৰ চিকিৎসাৰ কাৰণে যোনে যি পাৰে, যিমানখিনি সামৰ্থ্য আছে তেওঁলোকে সহায় কৰে যেন, এই মোৰ আপোনালোকৰ এই মিডিয়াৰ যোগে অসমবাসী ৰাইজক আহ্বান জনালোঁ।